নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি গমেই পাইছে গৰুৰ বিহু। আমি গৰু বিহু কেনেকৈ পালন কৰোঁ সকলোবিলাক দেখাবৰ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে সকলোকে হিয়া ভৰা মৰম যাচিছোঁ মোৰ ফালৰ পৰা। এতিয়া আমি গৰু ধোওঁ, কি কৰোঁ দেখাই থাকিম। যিহেতু আমাৰ নদী নাই, আমি দমকলৰ পানীত ধুম, চাই থাকিব। এই গাড়ী ঠাই নদী মই মামাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া নদীলৈ গৰু লৈ যাম, আপোনালোকক লৈ যাম, দেখাই থাকিম। মই এতিয়া পাওঁ গৰুৰ কাৰণে বিহান পাঘা আৰু এইবিলাক দৰা আৰু এই মালা এইকাৰণে লৈ যাম। এইটো লেটি পাত গৰুক কুবা পেলাব না। শৰাই খনি থবি সজাই মোৰাই ঐ, শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাই খনি থবি সজাই মোৰাই ঐ, শৰাই খনি। আৰু অলপমান দূৰ আছে, চাওঁ অলপ যাই থাকোঁ। এতিয়া মানে আপা গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থই ৰাইজক সেৱা জনাই মূৰৰ চুৰি এই ঠাই নদী আহি পালোঁ। এতিয়া আমি গৰু ধুম, আনি আছোঁ লাহে লাহে, যাই থাকোঁ। আশীৰ্বাদ কৰিছোঁ বছৰটি যেন কুশলে যায় মোৰাই ঐ, বছৰটি যেন কুশলে যায়। ধুলে তালে খোলে হুঁচৰি গাই হুঁচৰিৰ তুলনা পাবলৈ নাই ৰাইজৰ পদ ধূলাই পবিত্ৰ কৰিছে চৌদিশে ৰজন জনাই মোৰাই ঐ, সেও বিহু আহা ওলাই। বান্ধি লৈ হৈৰাম ভকত বাগিছে হৈৰাম গাতে চেৰেন চাদৰ লৈ এনে বিনন্দীয়া আমাৰে হুঁচৰি নেগাই থাকোঁ কেনেকৈ মোৰাই ঐ, চিৰদিন থাকিব হৈৰাম হুঁচৰি সামৰি
হৈৰাম ভকত হোলা যদি হৈৰাম সদায় দিহনালৈ আমি ডেকা কমে ভোলা বিহু মাৰো নাচনী লগতে লৈ নাচনী লগতে নাচনী লগতে এইবিলাক মানে খেৰ আৰু মল আৰু কিবা কাৰণে কটা আছে, এইবিলাক কটা আছে মানে ইয়াতে যি লাগে দিব আজিয়ে মানে প্ৰথম বিচি দিব আৰু মানে এইবিলাক আছে মাঘে ধৰা এখানে বিচি দিব লাগিব। এই নাই জলে দি গৰুক বিচি দিব লাগিব। হ্যালো গাইজ, এই চোলাটো পিন্ধিছিলোঁ কেনে লাগছে কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো এইখিনিতে আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিবলৈ নকৰিব। বাই বাই।